বিজেপিয়ে আৰম্ভ কৰিছে নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ 20 দিনীয়া নাটক। কি ভাল কাম কৰাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিব দেশবাসীয়ে। অন্য দিনৰ পৰিৱৰ্তে জন্মদিনত কিয় দিয়া হ'ল 2 কোটি ভেকচিন। 17 তাৰিখৰ পৰাই দেশৰ প্ৰান্তে প্ৰান্তে 20 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। ইতিমধ্যে ব্যাপক চৰ্চা আৰম্ভ হৈছে মোদীৰ জন্মদিনক লৈ। এদিনৰ পৰিৱৰ্তে 20 দিন কিয় মোদীৰ জন্মদিন উদযাপন কৰা হৈছে, এই বিষয়ে বহুজনে বহু বিতৰ্ক কৰাও পৰিলক্ষিত হৈছে বৰ্তমান সময়ত। সমান্তৰালভাৱে অসমৰ বিভিন্ন ঠাইতো বিজেপি দলৰ কৰ্মকৰ্তাসকলে উদযাপন কৰিছে মোদীৰ জন্মদিন। জন্মদিন উদযাপনক লৈ বিজেপিক তীব্ৰ সমালোচনা একাংশ কংগ্ৰেছ কৰ্মীৰ। বিজেপি চৰকাৰ আৰু বিজেপি দলে মিলি বিশ্বগুৰু আখ্যা দিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 20 দিনীয়া যি জন্মদিন আয়োজন কৰিছে তাক বিৰোধিতা কৰি গৰজি উঠে নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত দৌলহাট সোণাপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ক্ষীৰোদ মুদৈ। বিজেপি চৰকাৰক এই কাৰ্যসূচী তীব্ৰ ভাষাৰে গৰিহণা দিয়ে কংগ্ৰেছৰ সদস্যগৰাকীয়ে। লগতে আঞ্চলিক সদস্য ক্ষীৰোদ মুদৈয়ে কয় যে এয়া বিজেপি চৰকাৰে এক নাটক আৰম্ভ কৰিছে। লখিমপুৰৰ পৰা হাবিজুল ইছলামৰ ৰিপৰ্ট, আসাম ফোকাছ। নমস্কাৰ, মই শ্ৰী ক্ষীৰোদ মুদৈ, লখিমপুৰ জিলা নাওবৈচা বিধানসভা সমষ্টি দৌলহাট সোণাপুৰ গাঁও পঞ্চায়তত মোৰ ঘৰ। আজি এক বিশেষ বাৰ্তা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আমি আৰু আপোনালোকেও সকলোৱে গম পাইছে যে সংবাদ মাধ্যমৰ যোগেদি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 20 দিনীয়া কাৰ্যসূচীয়ে তেখেতৰ জন্ম দিৱস পালন কৰিবৰ কাৰণে বিজেপি চৰকাৰ আৰু বিজেপি দল উঠি পৰি লাগিছে। ঠিক একে সময়তে এই যি কৰোনা ভাইৰাছৰ সময়ত, লকডাউনৰ সময়ত আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে তেখেতলোকে নিজৰ ব্যৱসায় চলাব পৰা নাই। আমি স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে স্কুলত পাঠদান কৰিব পৰা নাই। যি ধৰণে ভেকচিন তেখেতলোকে দিব লাগিছিলে তেনেকৈ ভেকচিনসমূহ দিব পৰা নাই। আজি জন্মদিনৰ উপলক্ষে গোটেই দেশতে 2 কোটি ভেকচিন দিবলৈ তেখেতলোকে যি এটা চমক সৃষ্টি কৰিছে, গতিকে সঁচাকৈ বৰ দুৰ্ভাগ্যৰ বিষয় যে ভেকচিনটো সঁচাকৈ লাগে, কিন্তু জন্মদিনতে যে 2 কোটি ভেকচিন দিব লাগিব এইটো আচলতে এটা কথা নহয়। তেখেতলোকে নিৰ্বাচনৰ আগত আহি পেলাই NSPC সন্মুখত আহি পেলাই তেখেতলোকে ধৰ্ণা কাৰ্যসূচী লৈছিলে। যদি বিজেপি চৰকাৰ আহে তেতিয়া NSPC কাম বন্ধ হ'ব বুলি কৈছিলে। গতিকে আজি এই জন্মদিনত যদি NSPC যদি কামবিলাক যদি বন্ধ হ'লহেঁতেন তেতিয়া আমি তেখেতলোকক ধন্যবাদ দিলোহেঁতেন। আপোনালোকে সকলোৱে জানে যে চাহ বাগানৰ যিসকল শ্ৰমিক, সেই শ্ৰমিকসকলক তেখেতলোকে যি ধৰণে 351 টকাকৈ দিন হাজিৰা, দিন মজুৰি তেখেতলোকে দিম বুলি কৈছিলে। আজি এই জন্মদিনত যদি 351 টকা যদি চাহ জনগোষ্ঠীসকলক যদি তেখেতলোকে যদি মজুৰি বঢ়ালেহেঁতেন তেতিয়া আমি তেখেতলোকক ধন্যবাদ দিলোহেঁতেন। আপোনালোকে গম পায় যে স্কুলত যিসকল মধ্যাহ্ন ভোজন, যিসকল ৰান্ধনি, যিসকলে ল'ৰা ছোৱালীসকলক দুপৰীয়া আহাৰকণ বনাই দিয়ে, সেই ৰান্ধনিসকলে যদি তেখেতলোকৰ যদি চাকৰিসমূহ যদি নিয়মীয়াকৰণ কৰিলেহেঁতেন তেতিয়া আমি তেখেতলোকক ধন্যবাদ দিলোহেঁতেন। তেখেতলোকক তেতিয়া ধন্যবাদ দিলোহেঁতেন যদিহে স্বচ্ছ ভাৰতৰ অভিযানত যিসকল লেট্ৰিন আমাৰ গ্ৰাম্য অঞ্চলত তেখেতলোকে দিছিলে, সেই লেট্ৰিনসমূহ যদি আপোনালোকে যদি আজি গাঁৱলৈ আহে দেখিব, ক'ৰবাত যদি লেট্ৰিনত যদি দৰ্জা আছে তো খিৰিকীত দৰ্জা আছে যদি টিং নাই, টিং আছে যদি দৰ্জা আছে যদি লেট্ৰিনৰ গাঁত নাই। এতিয়াও গ্ৰাম্য অঞ্চলত এনেকুৱা বহুত ৰাইজ আছে যিবিলাকত এতিয়াও আমাৰ পৰ্যাপ্ত পৰিমাণে যি স্বচ্ছ ভাৰতৰ অভিযানত যিখিনি লেট্ৰিনসমূহ দিছিলে এতিয়ালৈকে পোৱা নাই। যদি সেই লেট্ৰিনসমূহ যদি সম্পূৰ্ণভাৱে তেখেতলোকে কৰিলেহেঁতেন তেতিয়া এই জন্মদিনত আমি ধন্যবাদ দিলোহেঁতেন। আমি তেতিয়া ধন্যবাদ দিলোহেঁতেন আমাৰ গ্ৰাম্য অঞ্চলতে হওক বা আমাৰ চাহ জনগোষ্ঠীৰ যিসকল বাগান আছে, বাগানৰ এৰিয়াবিলাকৰ বহুত দুখীয়া মানুহে এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পোৱা নাই। যদি সেই আৱাস যোজনা ঘৰবিলাক যদি আমাৰ ৰাইজে যদি জন্মদিনৰ উপলক্ষে যদি পালেহেঁতেন তেতিয়া আমি ধন্যবাদ দিলোহেঁতেন। আচলতে এইটো মোদী চৰকাৰ আৰু বিজেপি চৰকাৰক আমি ধিক্কাৰ দিছোঁ। তেখেতলোকে এই 8 বছৰীয়া ব্যৰ্থতা লুকুৱাবৰ কাৰণে এখন 20 দিনীয়া নাটক কৰিছে। গতিকে এই জন্মদিন মোৰ ব্যক্তিগত ফালৰ পৰা মই ধিক্কাৰ দিছোঁ। ধন্যবাদ।